Hello friends, good morning. বন্ধু বান্ধৱীসকল ভালে আছেনে? নিশ্চয় ভালে আছে চাগে। আপোনালোকৰ আশীৰ্বাদত মোৰো ভালেই। দেশৰ পৰিস্থিতি সকলোৱে গম পাইছেই। এফালে এয়া তিনিচুকীয়াৰ আমাৰ অইলৰ তৈলক্ষেত্ৰ বাগজান অঞ্চলত যি গেছৰ বিস্ফোৰণ হৈছে সেয়া শুনি সঁচাকৈ বেয়া লাগিছে। বহুত কষ্ট হৈছে মানুহবিলাকৰ, গাঁও অঞ্চলৰ গাঁওবাসীসকলৰ। তাতে গেছ নিৰ্গত হৈ ওচৰৰ যিবোৰ নদীবিলাক আছে সেইবিলাকতো গেছ বিয়পি বহুত ক্ষতি কৰিছে। মাছ আছে সকলো চব মৰি গৈছেগৈ। এইবিলাক মানুহবিলাকৰো বহুত কষ্ট হৈছে। আপোনালোকে নিজে নিশ্চয়কৈ নেদেখিলে কিন্তু গম নাপায়। আমি যোৱা নাই, তথাপিতো আমাৰ ঘৰৰ মালিকহঁতে তাত ডিউটি পৰিছে কৈছে, আৰু অইলৰ পৰা যিমান পাৰে সিমানখিনি সহায় কৰিছে, চেষ্টা কৰিছে। আৰু বাহিৰৰ পৰা আপোনাৰ এক্সপাৰ্টো আনিছে এইখিনি বন্ধ কৰাবলৈ। তথাপিতো এইটোতো নিজে কৰা বস্তু নহয়, আৰু ইমান সোনকালে কৰিবও নোৱাৰে। এইবিলাক বহুত তলৰ পৰা আহে, এইটো গেছ নিৰ্গত হৈছে। এইটো প্ৰকৃতিৰ বস্তু হয়, গতিকে খুব ভয়াৱহ হৈছে। আৰু মানুহবিলাকে যি টি কথা উলিয়াইছে অইলৰ কথা অনুকথা, কিন্তু অইলক দুখ দিব নোৱাৰি। যথেষ্টখিনি অইলে সহায় কৰিছে, আৰু অইল নহ'লেতো মানে প্ৰায় নহয়েই বুলিয়ে ক'ব পাৰি। সেয়ে গতিকে আপোনালোকে অলপ চিন্তা কৰি চাব, যি টি কথা মানে উলিয়াব নালাগে। আমি বুজিছোঁ তেখেতসকলৰ গাঁওবাসীসকলৰ বহুত কষ্ট হৈছে, কাৰণ ভাত পানী বনাব পৰা নাই, খাব পৰা নাই। নিজৰ ঘৰ বাৰী এৰি আপোনাৰ বেলেগ স্থানান্তৰিত হৈছে। সেয়েহে কষ্ট হৈছে, নোহোৱা নহয়। তথাপিও অইলে সেইটো অলপ পদক্ষেপ লৈছে, আৰু ভালে কুশলে থাকক। আৰু এয়া আজি 1 তাৰিখ নহয় জানো বাৰু? হয় নেকি? আজিৰ পৰা সেয়া 5ম অধ্যায়ৰ লকডাউন আৰম্ভ হ'ব। ৰাতি 9টা বজালৈকে সান্ধ্য মুকলি কৰিছে বুলি কোৱা শুনিছোঁ, আৰু ভালো হৈছে বুলি কোৱা শুনিছোঁ এতিয়া। আৰু বাহিৰৰ পৰা অহা মানে যিখিনি ল'ৰা ছোৱালী বা মানুহ, সেইবিলাকো অলপ এতিয়া কমিব, সমাগম কমিব। চৰকাৰৰ পদক্ষেপ খুব প্ৰশংসনীয় হৈছে। বাৰু যি কি নহওক, সেয়া ৰাতিপুৱা উঠিলোঁ, উঠি চাহ তাহ খালোঁ, খাই ঘৰৰ কাম বন কৰিলোঁ। চাকি বন্তি জ্বলাব নহ'লে, কাৰণ আমাৰ অলপ চোৱা লাগি আছে। আমাৰ এখেতৰ ককায়েকৰ ল'ৰাৰ, মোৰ বৰজনা ল'ৰাৰ বাচ্ছা এটা হ'ল, সেই চোৱা লাগি আছে। চোৱা লাগিলেহে আকৌ চব পৰ্দা চৰ্দা ধুই পখালি চাফা কৰিব লাগিব, আকৌ তেতিয়াহে চাকি দিব পাৰিম আৰু বা নামঘৰলৈ যাব পাৰিম। বাৰু ঠিক আছে। এতিয়া হেৰি হ'ল, এইটো কি কয়, ভাত বনাব হ'ল। আজি কি বনাম বাৰু তাকে। আপোনালোকে বাৰু শুকান মাছ খাই নাখায় বাৰু? বহুতে কিন্তু গোন্ধটো বৰ বেয়া পায়, নহয়নে? মই কিন্তু বহুত ভাল পাওঁ। শুকান মাছ বহুত ভাল লাগে, কিন্তু বনাব জানিব লাগিব। নবনালেতো আৰু ভালকৈ নবনালেতো গোন্ধটো ওলায় বাৰু। আৰু এইটো শুকান মাছটো এক প্ৰকাৰ স্বাস্থ্যৰ কাৰণে ভাল বুলি ক'লে, ভাল বুলি কোৱা হয় কিহৰ কাৰণে? এইটো মেলেৰিয়া যিটো জ্বৰ হয় মানুহৰ, সেই জ্বৰটোৰ পৰা মানে বাচি থাকে। মানে এতিয়া পাহাৰীয়া অঞ্চলৰ মানুহবিলাকে এইবোৰ খাই থাকে কাৰণে তেওঁলোকৰ এইবিলাক মেলেৰিয়া চেলেৰিয়া খুব কম হয়। সেয়াই আৰু তাকে আজি আপোনালোকলৈ এইটো এটা শুকান মাছৰ চাটনি বুলি কয়, এইটো আপোনালোকলৈ আগবঢ়াম, চাবচোন। আৰু ভিডিঅ'টোৰ কাষতে তাত ডিছক্ৰিপশ্যনটো দিয়া আছে, চব কেনেকৈ কি বনাব লাগে আপোনালোকে পঢ়ি ল'ব আৰু চাই ল'ব। চাই পেলাই আপুনি বনাব, খাব। খাই লগে লগে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু ওচৰতে থকা ছাবস্ক্ৰাইবটো টিককৈ টিপি দিব। বাৰু আহকচোন, এতিয়া ভিডিঅ'টো চাওঁ, আহক।
মাছৰ চাটনি খালোঁ। বহুত জ্বলা, জিভা পুৰি আছে এতিয়ালৈকে। আপোনালোকে বনাই খাব, খাই কেনেকুৱা লাগিলে ক'ব। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। বাই, নমস্কাৰ।